প্ৰিয় মানুহজনক কাষত পোৱাটো সকলোৰে ভাগ্য নাথাকে। যিয়ে পায় তেওঁ সঁচাকৈ ভাগ্যৱান হয়। যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ, দেউতাকৰ কষ্টৰ বুজি পায়, সেইজনী ছোৱালীয়ে ল'ৰাৰ জীৱনৰ লগত কেতিয়াও নেখেলে। অলপ দেৰিকৈ হ'লেও এটা সময়ত প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন ব্যক্তি আগমন হয় যিয়ে খেলি মেলি হৈ থকাৰ জীৱনটো ভাল দিশলৈ আনে। সেইজনী ছোৱালীয়ে টকাৰ প্ৰেমত কেতিয়াও নপৰে। যিজনী ছোৱালীয়ে মাক দেউতাকৰ অভাৱ দেখি তাই নিজৰ সৰু সৰু আমেজবোৰ ত্যাগ কৰে। প্ৰিয় মানুহ সেইজনে যিয়ে অতীত খুচৰি নহয়, অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকায়। সকলো ল'ৰাই প্ৰেমক ধেমালি বুলি নাভাবে, সিহঁতেও সপোন দেখে ভাল পোৱাৰ ছোৱালীজনীক এদিন কইনা কৰি অজীৱন নিজৰ কাষলৈ আনিবলৈ। যি পাইছা তাক নেহেৰুৱাবা, যি হেৰাই গৈছে তাক বিচাৰি হাবাথুৰি নাখাবা, আৰু যি পোৱা নাই সেয়া তোমাৰ ভাগ্যতে নাছিল বুলি ভাবি জীৱনটো আগবাঢ়ি যোৱা। আচলতে কি জানা, মানুহ সলনি নহয়, মানুহৰ আচল মুখখনহে খোল খাই পৰে। প্ৰতিজনী ছোৱালীয়ে যদি টকা পইচা দেখি প্ৰেম কৰা হ'লে আজি দুখীয়া দুখীয়া মানুহবোৰৰ শংকা কৰা নেদেখিলোঁ হয়। সেইবোৰ মানুহৰ বাবে আত্মৰ সন্মান বিসৰ্জন নিদিবা, যিসকলে তোমাৰ আৱেগ আৰু অনুভূতিক গুৰুত্ব নিদিয়ে। আত্মহত্যা কেতিয়াও সমাধান নহয়, অথচ মানুহে সমাধান বিচাৰি নাপায় আত্মহত্যা কৰে। ল'ৰাবোৰে সেইদিনা পৰাই সপোনবোৰ সীমিত আকাৰত দেখিবলৈ ধৰে যিদিনাৰ ঘৰখনৰ দায়িত্বভাৰ নিজৰ ওপৰত আহি পৰে। কাৰোবাক অতীত চাই তেওঁ বৰ্তমানৰ চৰিত্ৰ বিচাৰ নকৰিব। প্ৰতিজনী ছোৱালীয়ে ধনী ঘৰৰ ল'ৰা নিবিচাৰে, কিছুমানে দেউতাকৰ দৰে সৎ পথে উপাৰ্জন কৰা মধ্যবিত্ত ঘৰতো সুখী হোৱাৰ সপোন দেখে। অসহায় বা দুখীয়া মানুহক কেতিয়াও ঘৃণা নকৰিব, কাৰণ দুখীয়া মানুহ আছে বাবেই সমাজত ধনীসকলৰ ইমান সন্মান। শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত। অভিযোগ শেষ, যোগাযোগো শেষ আৰু অধিকাৰো শেষ, তথাপিও কিছুমান মানুহৰ প্ৰতি মৰম ভাল পোৱা শেষ নহয়। সেইজনক ভাল পোৱা যিয়ে তোমাক হেৰাব ভয় কৰে, তোমাক গুৰুত্ব দিয়ে, তোমাৰ মনটো বুজি উঠে আৰু তোমাক ৰেচপেক্ট কৰে। বহু ছোৱালীৰ নিজস্ব সপোন থাকে যে তাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ লগতে মাক দেউতাকৰ আধাৰৰ সপোনবোৰ পূৰণ কৰা। মা দেউতাৰ পৰা দাবী কৰি বস্তু লোৱাতকৈ অলপ অলপকৈ টকা জমা কৰি ভাল লগাৰ বস্তু কিনা আনন্দৰ মধ্যবিত্ত পৰিয়ালৰ সন্তানে ভালদৰে জানে। সেইজনক আপোন কৰি লোৱা যিয়ে সমাজৰ আগত তোমাক গ্ৰহণ কৰিবলৈ লাজ নকৰে। বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নক'ব, কাৰণ এজন পিতৃয়ে সেই বিশেষ দিনৰ বাবে গোটেই জীৱনটোৰ উপাৰ্জন কৰে। জীৱনত ধনীটো সকলোৱে হ'ব পাৰে, কিন্তু শান্তিত সকলোৱে থাকিব নোৱাৰে। শৰীৰ স্পৰ্শ কৰি সম্পৰ্কৰ খাতে প্ৰেম নকয়, মৰম আৰু বিশ্বাসৰ যোগেদি অন্তৰৰ তৃষ্ণা ল'ব পৰাটোহে প্ৰকৃত প্ৰেম। শৰীৰৰ অৰ্ধংগ দেখুৱাই ফটো দিলে লাইক কমেণ্ট পাব পাৰি, কিন্তু বাস্তৱ জীৱনত তোমাৰ সন্মান কমি যাব। ভালপোৱাৰ মানেই কেৱল আকৰ্ষণ নহয়, ভালপোৱাৰ মানেই সন্মান, শ্ৰদ্ধা আৰু বিশ্বাস, যিটো সকলোৰে মাজত নাই।